কৃষ্ণই এবাৰ ৰাধাক অকলশৰে এৰিছিল। ৰাস চোৱা সকলোৱে এই কথাটো গম পায়। ভুল বাৰু কোনখিনিত হৈছিল? কৃষ্ণইতো ৰাধাক প্ৰাণতকৈ অধিক ভাল পায়। আমাৰ মাইহঁতে বুজাইছিল, চা সৰু মা, পুৰুষে নাৰীক অতি মৰম কৰে, হৃদয়ৰ পৰাই মৰম কৰে। সেই বুলি নাৰীয়ে জানো নিজৰ নাৰীত্ব পাহৰি যাব লাগে? কৃষ্ণই যেতিয়া কৈছিলে যে উঠা মোৰ কান্ধত মই লৈ যাওঁ, ৰাধাই পাহৰিয়ে গ'ল তেওঁ যেনে এজন পুৰুষ। তেওঁৰ কান্ধত উঠিব ধৰোঁতেই কৃষ্ণ অন্তৰ্ধান হৈ গ'ল। আমি যিমানে আইনমতে আমি সমান নহয় কিয় নাৰী পুৰুষ, তথাপিতো যেন ক'ৰবাত পুৰুষ পুৰুষেই, নাৰী নাৰীয়েই। এইটো হিচাপতে চলক সংসাৰখন সুখৰ।